নমস্কাৰ দোস্ত, মই শুনিলে আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। সমগ্ৰ অসমবাসীৰ কাৰণে এই ভিডিঅ'টোৰ জৰিয়তে মই কেইটামান অতি সুখবৰ লৈ আহিছোঁ। গতিকে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু কমেণ্ট কৰক। লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব যাতে আমি পঠিওৱা নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে চাবলৈ পায়। মাত্ৰ এজন কৰোনাত আক্ৰান্ত ৰোগীৰ পৰা 30 দিনত 406 জন ব্যক্তিৰ দেহলৈ বিয়পে এই কৰোনা ভাইৰাছ। মাত্ৰ এজন ৰোগীৰ পৰা 30 দিনত 406 জনৰ দেহলৈ বিয়পিব পাৰে কৰোনা ভাইৰাছ। যদি দেশত লকডাউন বা সামাজিক দূৰত্বৰ নিয়ম চৰকাৰে বান্ধি নিদিলেহেঁতেন, তেন্তে ভাৰতবৰ্ষত কৰোনাই এতিয়াতকৈও ভয়াৱহ ৰূপ ধাৰণ কৰিলেহেঁতেন। এক গৱেষণাৰ অন্তত এই কথা জনাইছে ভাৰতীয় চিকিৎসা অনুসন্ধান পৰিষদে। ইফালে লকডাউনৰ মাজতো দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা। দেশত ৫,২০০ জনলৈ বৃদ্ধি পালে কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। বুধবাৰে দিনটোতে দিল্লীত নতুনকৈ ৫১ জনৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছৰ অৱস্থিতি। ইয়াৰে ভিতৰত ৩৫ জন হৈছে বিদেশী ব্যক্তি। এফালে কণমানি ঐশ্বন্যাই দাঙি ধৰিলে এক মানৱতাৰ উদাহৰণ। কণমানি ঐশ্বন্যাই চাইকেল কিনিবলৈ গোটোৱা ২০১০ টকা আগবঢ়ালে মুখ্যমন্ত্ৰীৰ সাহায্য নিধিলৈ। কৰোনা ভাইৰাছে সমগ্ৰ বিশ্বৰ মানৱ জাতিলৈ নমাই আনিছে অশনি সংকেত। ভাৰতবৰ্ষৰ লগতে অসমতো এতিয়া কৰোনাই আতংকৰ সৃষ্টি কৰিছে। কৰোনা ভাইৰাছৰ প্ৰতিহত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহে গ্ৰহণ কৰিছে প্ৰয়োজনীয় পদক্ষেপ। বিভিন্ন লোকে এই যুঁজখনলৈ আগবঢ়াইছে সহায়ৰ হাত। এনে সময়তে মানৱতাৰ এক অনন্য উদাহৰণ দাঙি ধৰিলে এজনী কণমানিয়ে। মৰিয়নিৰ চেলেংহাট বৰণগয়া গাঁও নিবাসী তথা আমগুৰি কিশোৰ চন্দ্ৰ আগৰৱালা নগৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী ঐশ্বন্যা গগৈয়ে মুখ্যমন্ত্ৰীৰ সাহায্য নিধিলৈ আগবঢ়ালে মুঠ ২০১০ টকা। ক'ভিড-19 ৰোধৰ বাবে দেশজুৰি চলা লকডাউনৰ সময়ত অসম আৰক্ষীৰ অভিলেখ দেখা পোৱা যায়। কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেশজুৰি চলি থকা লকডাউন নেওচি একাংশ লোকে এতিয়াও ঘূৰি ফুৰিছে ৰাজপথত, যাৰ বাবে ভাইৰাছৰ সংক্ৰমণৰ আশংকা বৃদ্ধি পাইছে সমগ্ৰ ৰাজ্যজুৰি। এনে লোকৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী। অসম আৰক্ষীয়ে লকডাউন উলংঘা কৰা বা ছ'চিয়েল মিডিয়াত উৰা বাতৰি ভুৱা তথ্য প্ৰচাৰ কৰা লোকৰ বিৰুদ্ধেও গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা। কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধ কৰা জনপ্ৰিয় কণ্ঠশিল্পী সীমান্ত শেখৰেও চিকিৎসালয়লৈ আগবঢ়ালে ৩,০০০খনকৈ মাস্ক। সমগ্ৰ দেশতে এতিয়া কৰোনাৰ ভাইৰাছৰ সন্ত্ৰাস। সমগ্ৰ ভাৰতবৰ্ষতে আজিৰ দিনটোলৈকে প্ৰায় ৫,২০০ জন আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত। অসমতো এতিয়া সৰ্বত্ৰ কৰোনাৰ আতংক চলিছে। কৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ এতিয়া চৰকাৰৰ ঘৰলৈ বিভিন্নজনে আগবঢ়াইছে সহায়ৰ হাত। বুধবাৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সীমান্ত শেখৰেও সোণাপুৰৰ কৰোনা হস্পিটেললৈ ২,০০০খন মাস্ক যোগান ধৰাৰ লগতে ১,০০০খন মাস্ক আগবঢ়ালে MMC-লৈ। ৫ লাখ টকা পৰ্যন্ত ইনকাম টেক্স ৰিফাণ্ড কৰিবলৈ নিৰ্দেশ দিলে কেন্দ্ৰীয় চৰকাৰে। কৰোনা ভাইৰাছে দেশত ধাৰণ কৰিছে এক তীব্ৰ ৰূপ। সেই সময়তে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে দিছে বিশেষ নিৰ্দেশ। দেশৰ সাধাৰণ কৰদাতা আৰু ব্যৱসায়ীসকলক চৰকাৰে দিছে বিশেষ সকাহ। বিত্ত মন্ত্ৰালয়ে অতি শীঘ্ৰে ৫ লাখ টকা পৰ্যন্ত আয়কৰ ৰিফাণ্ড কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। ইয়াৰ ফলত ১৪ লাখ কৰদাতা লাভৱান হ'ব বুলি কেন্দ্ৰ চৰকাৰে প্ৰকাশ কৰে। আজি ভিডিঅ'টোৰ মুখ্য খবৰ আছিল ইমানেই। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।